মোৰ চেনেলৰ প্ৰথমটো ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে মৰম দিব আৰু আগুৱাই যোৱাত সহায় কৰিব। আৰু আজি হৈছে ফাকুৱা। সকলোলৈকে ফাকুৱাৰ বহুত বহুত শুভেচ্ছা যাচিছোঁ। ফাকুৱাৰ ৰঙৰ দৰে সকলোৰে জীৱনটো ৰঙীন হওক, সুখৰ হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। আমাৰ দেহাই একো বুজিয়ে পোৱা হোৱা নাই যে আজি ফাকুৱা, সেই গতিকে আজি তাৰ জীৱনৰ প্ৰথমটো ফাকুৱা হয়। সি এইবাৰ প্ৰথম পাইছে আৰু অকণমান লগাই দিম আৰু বেছি নিদিওঁ যিহেতুকে সৰু হৈ আছে। আৰু আজিৰ দিনটো কি কৰোঁ সকলোবোৰ আপোনালোকক দেখুৱাম, তেনেহ'লে ভিডিঅ'টো চাই থাকিব দেই। এইপিনে দেখিছেনে, ইয়াত নাকত আঁচুৰি লৈছে নখেৰে। এতিয়া লাল চাহ একাপ খাই ল'ম, যিহেতুকে গা পা ধুলোৱেই আৰু চাকিও দিলোঁ, সেই গতিকে এয়া লাল চাহ আৰু পিঠা খাইছোঁ। আৰু এতিয়া বনাম ব্ৰেকফাষ্ট। আজি ব্ৰেকফাষ্টত এয়া বনাবলৈ লৈছোঁ অ'টছৰ ৰুটি। প্ৰথমতে মই 1.5 বাটি আটা লৈ লৈছোঁ আৰু মিক্সিত এনেদৰে অ'টছ গুড়ি কৰি ৰাখিছিলোঁ আৰু তাৰে মই আধা বাটি অ'টছ লৈছোঁ। যদি আপোনালোকৰ ঘৰত সৰু ল'ৰা ছোৱালী আছে আৰু তেওঁলোকে অ'টছ খাই একেবাৰে ভাল নাপায়, তেনেহ'লে এনেদৰে ৰুটি বনাই আপোনালোকে তেওঁলোকক খুৱাব পাৰে। আৰু যিহেতুকে অ'টছ আমাৰ স্বাস্থ্যৰ কাৰণেও খুব ভাল, সেই গতিকে এনেদৰে আপোনালোকে তেওঁলোকক খুৱাব পাৰে। এয়া ডাঙৰ চামুচেৰে 1 চামুচ ঘি দিছোঁ আৰু অকণমান নিমখ দিছোঁ। এতিয়া মই কুহুমীয়া পানীৰে এইখিনি ধুনীয়াকৈ মঠি ল'ম। আচলতে কুহুমীয়া পানীহে ব্যৱহাৰ কৰিব দেই মঠিবলৈ, কাৰণ তেতিয়া আটাৰ ডোটো ছফ্ট হয়, ৰুটিকেইখনো ছফ্ট হয়। এনেদৰে অকণমান পানী দি মই খুব ধুনীয়াকৈ মঠি ল'ম। এয়া মই খুব ধুনীয়াকৈ মঠি ল'লোঁ আৰু এতিয়া আটাৰ বল বনাই ল'ম। এয়া মই আটাৰ বলকেইটা বনাই ল'লোঁ আৰু এতিয়া ধুনীয়াকৈ বেলি ল'ম। এনেদৰে ৰুটিকেইখন মই বেলি ল'লোঁ। এতিয়া মই ৰুটিকেইখন প্ৰথমতে এনেদৰে শুকানকৈ এখন এখনকৈ সেকি লৈছোঁ। প্ৰথমতে ঘি বা তেল দি নিদিওঁ। অকণমান সিজি লোৱাৰ পাছত এতিয়া মই ইয়াতে ঘি দি দিছোঁ। এইফালে কেৰাহী এটা পাতি দিছোঁ আৰু তাতে তেল গৰম হোৱাত মই ইয়াতে গোটা জিৰা আৰু কেইটামান আজৱাইন দি দিছোঁ। এতিয়া ডাঙৰ চাইজৰ এটা পিঁয়াজ এনেদৰে দি দিছোঁ, এখিলা তেজপাত আৰু এটা কেঁচা জলকীয়া। এইখিনি ধুনীয়াকৈ ভাজি লোৱাৰ পাছত ইয়াতে মই কেইখিলামান নৰসিংহৰ পাত দিছোঁ। যদি এনেদৰে নৰসিংহ পাত দিয়া কাবুলী বুটৰ ঘুগুনি খাই পোৱা নাই, তেনেহ'লে প্লিজ এবাৰ ট্ৰাই কৰি চাব দেই, বৰ ধুনীয়া লাগে খাই। আৰু এতিয়া মই বইল কৰি লোৱা কাবুলী বুট আৰু আলুখিনি দি দিলোঁ। এতিয়া এইখিনি উতলিবলৈ দিম আৰু এয়া উতলাৰ পাছত ইয়াতে মই অকণমান হালধি আৰু সোৱাদ অনুসৰি নিমখ দি দিছোঁ। এইখিনি আকৌ 5 মিনিটমানৰ কাৰণে উতলিবলৈ দিছোঁ। এতিয়া ইয়াতে মই অকণমান গৰম মছলা দি দিলোঁ আৰু এয়া আজি আমাৰ ৰাতিপুৱাৰ ব্ৰেকফাষ্ট ৰেডি হৈ গ'ল। এয়া অ'টছৰ ৰুটি আৰু তাৰ লগত আছিল নৰসিংহ পাত দি বনোৱা কাবুলী বুটৰ ঘুগুনি আৰু লগত আছিল অকণমান বাদামৰ চাটনি আৰু কেঁচা পিঁয়াজ। এতিয়া মই খাই লওঁ দেই। আজি যিহেতুকে ফাকুৱা হয় আৰু সেই গতিকে কামৰ ব্যস্ততা অলপ বাঢ়িছে ঘৰত। এইপিনে চাওকচোন, দেহাক বৰমাকে হলি সানি দিলে। আৰু আজি দেহাই নতুন কাপোৰ পিন্ধিব হলি বুলি এইপিনে দেহালৈ কাপোৰ আনিছিলোঁ। যোৱাকালি অকণমান খালী পানীৰে ধুই ৰ'দত দি শুকুৱাই থৈ দিছিলোঁ। এয়া দুযোৰ কাপোৰ, স্পৰ্টিং আৰু এনেদৰে পেণ্ট আনি দিছিলোঁ, গৰমত পিন্ধিবলৈ ভাল হ'ব। আৰু এয়া তাইৰ নতুন কাপোৰ পিন্ধি কিমান ফূৰ্তি চাওকচোন। আৰু এয়া হলি লৈ আহিছোঁ দেহাক সানি দিবলৈ আৰু মাকো সানি দিম, যিহেতুকে এইবাৰ দেহাৰ ফাৰ্ষ্ট হলি। হেপী হলি! মায়ে কৈছে হ'ব আৰু নিদিবি। তাক অকণমান দিলোঁ বাৰু। আৰু ইপিনে চাওকচোন, মোক পূৰা ভূত বনাই দিলে। যিহেতুকে দেহা সৰু হৈ আছে, সেই গতিকে বাহিৰলৈ ওলাই গৈ খেলা নহ'লেই বাৰু, ঘৰতে অলপ খেলিলোঁ এনেদৰে।
এতিয়া ধুনীয়াকৈ গা মূৰ ধুই লওঁ আৰু তাৰ পাছত আপোনালোকক আকৌ লগ পাই আছোঁ দেই। এইপিনে হলি খেলি আমাৰ দেহাই গা পা ধুই পূৰা ৰেডি হৈ গ'ল, খেলি আছে আইতাকৰ লগত। এয়া মই গা পা ধুই আহিলোঁ, পূৰা ভূত হৈ গৈছিলোঁ একদম। চুলিখিনি চেম্পু কৰি দিলোঁ। অকণমান সময় এতিয়া মই ৰ'দত চুলিখিনি শুকুৱাই ল'ম, তাৰপিছত বনাম ভাত। আৰু আজি দুপৰীয়া ভাতৰ লগত কি বনাওঁ দেখুৱাম হা আপোনালোকক। আৰু হলি কেনেকুৱা গৈছে জনাবলৈ নাপাহৰিব। ৰাতিপুৱাই মাছ ৰাখিছিলোঁ, এয়া মাছ ধুনীয়াকৈ ধুই কাটি বাছি ল'লোঁ আৰু ভাবিলোঁ আজি বইল মাছ খাম, সেই গতিকে এনেদৰে বইল মাছ বনোৱাত লাগি গ'লোঁ। আজি বাৰু বইল মাছৰ ৰেচিপিটো শ্বেয়াৰ নকৰোঁ, ভিডিঅ'টো দীঘল হৈ যাবগৈ। যদি ৰেচিপিটো লাগে কেতিয়াবা নিশ্চয় শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। আৰু আজি দুপৰীয়াৰ ভাত সাজত আছিল বইল মাছ আৰু মাছৰ মূৰ মগুৰ দালিৰ সৈতে ৰান্ধিছিলোঁ, তাৰ লগত আছিল ফ্ৰাই মাছ আৰু এপিচ নেমু। আজি দুপৰীয়া ভাত সাজ এনেদৰেই খালোঁ। ভাত পানী খাই বৈ উঠি অকণমান শুলোঁ আৰু হাই কৈ দিয়া, হেপী হলি ক। অ' নোকোৱা 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 নোকোৱা। হাই, ই যে কেমেৰাটো ওলালে এনেদৰে ঘূৰি দিয়ে। এইপিনে আকৌ অকণমান চাউল তিয়াই ৰাখিছিলোঁ পিঠা বনাবলৈ বুলি। এইখিনি এতিয়া ৰ'দত ধুনীয়াকৈ শুকাই গ'ল আৰু এতিয়া মই যিহেতুকে ওচৰত ঢেঁকী নাই, সেই গতিকে এনেদৰে মিক্সিতেই গুড়ি কৰি ল'লোঁ আৰু ধুনীয়াকৈ পিঠাগুড়ি চালনীৰে চালিও ল'লোঁ। এয়া চাওক কিমান ধুনীয়াকৈ পিঠাগুড়িখিনি ৰেডি হৈ গৈছে আৰু এতিয়া এইখিনিৰে পিঠা বনাম। কি পিঠা বনাওঁ আহকচোন চাওঁ। আপোনালোকে নিশ্চয় ধৰিব পাৰিছে মই কি পিঠা বনাবলৈ লৈছোঁ। আৰু ইয়াতে মই অকণমান ক'লা তিল দি দিছোঁ। এই পিঠাবিধক আমি তেল পিঠা বুলি কওঁ, আপোনালোকে বহুতে হয়তো ধূপ পিঠা বুলিও জানে। খাবলৈ বৰ ভাল হয়। ইয়াতে অকণমান নিমখো দি দিছোঁ মই। এইটুকুৰা মিঠৈ দেখিছেনে, এয়া হেনো 400 গ্ৰাম আছে। আৰু এতিয়া মই মিঠৈখিনি ইয়াতে মিহিকৈ এনেদৰে কাটি ল'ম। মিঠৈখিনি মই সম্পূৰ্ণ দি নিদিওঁ, কাৰণ মিঠৈৰ পৰিমাণটো বেছি হৈ গ'লেও পিঠাবিধ জ্বলি যোৱাৰ নিচিনা হৈ যায়, সেই গতিকে জোখমতে দিম। এয়া মই হাতেৰে ধুনীয়াকৈ মিঠৈখিনি এনেদৰে মিলাই দিছোঁ। গোটা গোটা হৈ থাকিলে পিঠাটো নুঠিব মানে, সেই গতিকে হাতেৰে এনেদৰে মিহিকৈ দি দিছোঁ। এয়া কুহুমীয়া পানীৰে মই ধুনীয়াকৈ মিলাই লৈছোঁ আৰু হাতেৰে প্ৰথমতে এনেদৰে মিলাই ল'ব, তেতিয়া মিঠৈখিনি মিহি হৈ যাবগৈ। আৰু এয়া চাওক কিমান ধুনীয়া হৈ গৈছে। আৰু এই জোখটোতে আপোনালোকে ৰাখি দিব, ইয়াতকৈ ডাঠ বা বেছি পাতলো নকৰিব। এতিয়া কেৰাহী এটা গৰম কৰি তাতে মই এইপিনে তেল দি লৈছোঁ আৰু এয়া অলপ অলপকৈ পিঠাগুড়িখিনি মই ইয়াতে দি দিছোঁ। এয়া চাওক কিমান ধুনীয়াকৈ ফুলি আহিছে। এয়া আমাৰ প্ৰথম পিঠাটো হৈ গ'ল, অকণমান ৰঙচুৱা হওঁতে নমাই দিব। আৰু দ্বিতীয়টো পিঠা আপোনালোকক বনাই দেখুৱাইছোঁ। এনেদৰে অকণমান ভাজি লোৱাৰ পাছতে ৰঙচুৱা হৈ পৰে আৰু এই ৰঙচুৱা হোৱাৰ পাছতে আপোনালোকে নমাই দিব। এয়া আমাৰ তেলপিঠা ৰেডি হৈ গ'ল। দেখিবলৈ যেনেকৈ ধুনীয়া হয়, পিঠাবিধ খাবলৈও বৰ ধুনীয়া লাগে। ৰাতিপুৱা একাপ লাল চাহৰ সৈতে নাইবা গাখীৰ চাহৰ সৈতে এই পিঠাবিধৰ জুতি ল'ব পাৰে। যিহেতুকে বিহু আহি পালেহি, সেই গতিকে অকণমান অকণমানকৈ এনেদৰে বনাবলৈ লাগিয়ে গৈছোঁ। আৰু এয়া মই আবেলি চাহকাপৰ সৈতে পিঠাৰ জুতি লওঁ। আপোনালোকে বাৰু চাহ খালেনে?
আৰু যদি আজি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব দেই, যিহেতুকে এইটো মোৰ প্ৰথম ভ্লগ, গতিকে মৰম দিব বুলি আশা কৰিলোঁ। আৰু যদি কিবা ভুল ভ্ৰান্তি হয় সেয়াও শুধৰাই দিব। আজিলৈ তেন্তে আহিছোঁ, অন্য এটা ভিডিঅ'ত আকৌ লগ পাম, বাই।